वेलकाम बैक टू माई यूट्यूब चेनेल। आशा करूँ आपलोक सकलोरे खबर भाल। मोर खबर भालेই बारू। আজি মানে 2 এপ্ৰিল मोर बार्थडे হয়। तो बार्थडे सकलोरे निजर निजर बार्थडे किमान विशेष হয় सकलोৱে जाने। मोर कारणे मोर बार्थडे बहुत विशेष। तो माने एने आगे पिछे मैं मन्दिरत जाऊँ किन्तु एबार जोৱা নহ'ल कारण आमार आइता ढुकार এবছৰ হোৱাই নাই। तो এবছৰ নোহোৱালৈকে আপোনালোকে জানে ক'তো যাব নাপায়, মন্দিৰত হওক বা প্ৰসাদ এনেকৈ দিব নাপায়। তথাপিও মই মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ আজি মোৰ যিহেতুকে বিশেষ দিন। তো কি কৰোঁ ঘৰতে থাকি আপোনালোকক সকলোখিনি দেখাম। তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। গা ধুই আহিছোঁ, চাহ খোৱাই নাই। তো ইয়াতে অকণমান ঘি দি লৈছোঁ। তো এতিয়া মানে চাহ খাম। এখন ৰুটি বহাই দিলোঁ তাত। ইয়াত অকণমান ঘি দি দিলোঁ। তো ইয়াতে মানে এটা কণী দিলাম। এনেকৈ খাই বহুত টেষ্টি লাগে। আপোনালোকে খাই চাবচোন, বিৰাট সোৱাদ লাগে। বহুত টেষ্টি লাগে এনেকৈ। এয়া মই চাহ খাবলৈ ল'লোঁ আৰু এয়া দেখিছেনে মোৰ বাৰ্থডেৰ কেক, মিনি কেক নহয় এনেই কৈছোঁ। এয়া মানে মাহঁতে আনিছিলে। তো এতিয়া মই চাহটো খাই লওঁ। এয়া মানে বতৰটো ডাৱৰীয়া কৰিলে। মইনো এনেকুৱা বতৰতে জন্ম পাইছিলোঁ নে? বৰষুণ আহিব চাগে। বতৰ বহুত বেয়া কৰি আহিছে। এতিয়া মানে বাহঁত আহি পাইছে আৰু বায়ে মানে মোৰ কাৰণে এটা গিফ্ট আনিছে। আপোনালোকক গিফ্টটো দেখাম। তো এয়া চাব। এয়া মোৰ কাৰণে বাৰ্থডে কেক আনিছে। থেংক ইউ ছ' মাছ। বাই পিন্ধেও কেনেকুৱা লাগিছে জনাব। কেকটো কাটিং কৰিম বাৰু অকণমান দেৰিকৈ। এয়া চাওক সকলোৱে মোৰ বাৰ্থডে খাবলৈ আহিছে আৰু এইফালে মোৰ বাৰ্থডে ডেক'ৰেশ্যন চলি আছে। এইজন দাদা বহুত দূৰৰ পৰা আহিছে, মালৈবাৰী। কেনেকুৱা লাগিছে? একদম বঢ়িয়া। বাহ, নিম্পলৰ বাৰ্থডে আজি মই যদি নাহো। দাদা আহিবই লাগিব। কালি ইফালে আহিছে। এইফালে ভিন্দু আহিছে। ভিন্দু ক'ৰ পৰা? এই যিটো পৰা তথাপিও যে আহিছে ভাগৰি দুখাৰে তাৰ কাৰণে থেংক আহিব লাগিব। ভিন্দুৱে মোক কেকটো দিছে। আৰু ভাবিছিলোঁ কিবা দেখাব পিছত। এইফালে সকলোৱে মিলি ডেক'ৰেশ্যন কৰি আছে। তো মই এতিয়া মানে ৰেচিপি এটা বনাম। তো অকণমান আপোনালোকক দেখাই আছোঁ। এতিয়া মই এখন কুকাৰ বহাই তাত অকণমান তেল দি লৈছোঁ আৰু তেলখিনি গৰম হোৱালৈ কাজু কেইটামান, গোটা জিৰা লগতে কাটি থৈ দিয়া পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। কাজুকেইটা অকণমান ৰঙা পৰি গ'ল আৰু এচামুচ নহৰু আৰু আদাৰ পেষ্ট দি লৈছোঁ। লগতে মই কাটি থৈ দিয়া ভেজিটেবলছখিনি দি লৈছোঁ। মই গাজৰ আৰু বিনছে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মন পচন্দৰ ভেজিটেবলছ ব্যৱহাৰ কৰিব পাৰে আৰু সোৱাদ অনুযায়ী ইয়াতে নিমখ দি ভালদৰে লৰাই দিছোঁ। এইখিনি অকণমান দেৰি ফ্ৰাই হোৱাৰ পিছতে ইয়াতে এচামুচ অকণমান হালধি গুড়ি দিছোঁ। আপোনালোকে দিলে দিব পাৰে, নিদিলে নাই। মই দি লৈছোঁ আৰু এয়া অকণমান ধনিয়া গুড়ি দি লৈছোঁ। বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে বিচাৰিলে কৰিব পাৰে। আৰু মই তিয়াই থৈ দিয়া চাউলখিনি ভালদৰে ধুই ইয়াতে দি লৈছোঁ। দি পেলাই অকণমান দেৰি ভাজিলোঁ। বেছি দেৰি ভাজিব নালাগে, চাউলখিনি ভাঙি যাব। তো অকণমান দেৰি ভজাৰ পিছত ইয়াতে মই জোখ অনুযায়ী পানীটো দি লৈছোঁ। দি পেলাই কুকাৰৰ ঢাকনি দি 2টা চিটি মাৰিবলৈ দিম, তাৰপিছত নমাই দিম। ইফালে বাহিৰৰ ফালে চাওঁ যে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দাদাহঁতে। এতিয়া কেক কাটিবৰ হ'ব আৰু তাৰ কাৰণে এয়া ইহঁতে মোম জ্বলাই Happy birthday to you. Happy birthday Dimple. Happy birthday to you. Happy birthday. মন দালো তো দালো। মই কি অৱস্থা কৰিছিলে দাদাক। এনেকুৱা অৱস্থা কোনেনো কৰে গাইজ।
বাৰ্থডে বুলি চাওকচোন কি অৱস্থা খোৱা বস্তু Happy birthday to you. Happy birthday to you. খোৱা বস্তু ইমান ৱেষ্ট কৰিব নাপায় দেই গালাত কৰিছা গোটেইবিলাকে আহি কেক চেক খালে আৰু ভাল লাগিলে যিহেতুকে মোৰ আজি বিশেষ দিন এটা আছিলে তো ভাল লাগিছে এতিয়া আমি ভাত খাম আৰু আকৌ দেখাই আছোঁ এয়া মোৰ পোলাওখিনি ৰেডি হৈ গ'ল আৰু মই লাষ্টত কেইটামান কাজু ঘিত ফ্ৰাই কৰি পেলাই ইয়াতে দি দিছোঁ ঘি দিলে অকণমান খাবলৈ ভাল লাগে স্মেলটো আৰু এয়া খাবৰ কাৰণে ৰেডি হৈ গ'ল এয়া আমাৰ ধুনীয়া সাজতে খাব আৰু মোকো খুৱাই দিওঁ বোলে ময়ে বনাইছোঁ আৰু খোৱাচোন খাই পেলাই খোৱা খোৱা ভালদৰে খোৱা মাংসটো জ্বলাইছে নেকি দিয়া খোৱা এয়া সকলোকে খাবলৈ দিলোঁ মই অকণমান লাষ্টত খাম মোৰেই বাৰ্থডে যিহেতুকে তাৰ কাৰণে ইহঁতক ফাৰ্ষ্টতে খাবলৈ দিলোঁ আৰু দি পেলাই মই সুধি আছিলোঁ যে সোৱাদ হৈছেনে নাই দাদাই কি খাইছে দেখিছনে আৰু এইফালে ভিনদেউৱে কৈছে মজা হৈছে বোলে আৰু এইফালে সকলোৱে সোৱাদ ব্যস্ত আৰু দাদাই কৈছে পাপৰত হালধি কম হৈছে এয়া মানে ফূৰ্তি আৰু অকণমান এতিয়া খাই বৈ আহিলোঁ আৰু যোন আহিছিলে সিহঁতো গ'ল দাদা এজন আহিছিলে তেওঁ অহাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ আৰু বা আৰু ভিনদেউ আহিছিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ বহুত ভাল লাগিলে যিখিনি সময় কটালোঁ আৰু ইমানকৈ কৰিম বুলি ভবা নাছিলোঁ এনেই চিম্পলকৈ কৰিছোঁ যিহেতুকে মোৰ আজি এটা বিশেষ দিন তো আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিলোঁ যিখিনি পাৰিলোঁ দেখালোঁ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে যদি মই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ ইমানখিনিয়ে আকৌ এটা নতুন ব্লগৰ আপোনালোকৰ সৈতে লগ হ'ম বাই বাই